খুবেই ভাল এইখন বিদ্যালয় আৰু ইয়াৰ লগত আমি নিজে জড়িত হৈ আছো আৰম্ভণিৰ পৰা গতিকে আজিৰ পৰিৱেশটো দেখি খুবেই ভাল লাগিছিলে যে এটা সময়ত মানুহৰ সন্দেহ আছিল যে পতঞ্জলীক দিয়াৰ পিছত আমাৰ কি লাভ হ'ব এতিয়াও মানুহে চৰ্চা কৰি থাকে পতঞ্জলীয়ে এনেকুৱা কি কাম কৰিলে কিন্তু যে আমাৰ ল'ৰা ছোৱালীক যে শিক্ষাৰ ব্যৱস্থা কৰিছে আজি ইয়াৰ পৰা আমাৰ ভাৰতীয় যিটো শিক্ষা বোৰ্ড এই শিক্ষা বোৰ্ডত ইয়াৰ পৰা 90+ লৈকে লৈ পেলাই আজি পাছ কৰি বাহিৰত ধুনীয়াকৈ সব কলেজত এডমিশ্যন পাব পৰা সক্ষম কৰি দিছে সেইটো বহুত ডাঙৰ কথা আৰু তেওঁলোকক মানে ভৱিষ্যতত কি কি কোৰ্স পঢ়িব পাৰে আৰু সেইবিলাকৰ সুবিধা ক'ত থাকিব পাৰে এইখিনিও ইয়াতে এক্সট্ৰা নলেজ বিলাক দি থকা হয় আৰু গাৰ্জেন বিলাকৰ লগত সময়ে সময়ে সেইবিলাকৰ লগত চৰ্চা হয় তো সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা আমাৰ নিচিনা জায়গাত কমসে কম এই বিদ্যালয়ত পঢ়া ল'ৰা ছোৱালীখিনিয়ে যিখিনি প্ৰবচন পাই আছে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে এতিয়াৰ পৰা আজি মই সব ছাত্ৰ ছাত্ৰী সুধিছোঁ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰে এটা লক্ষ্য আছে কোনোবাই ডক্টৰ হ'ব কোনোবাই ইঞ্জিনিয়াৰ হ'ব কোনোবা আৰ্মি অফিচাৰ হ'ব কোনোবা পুলিচ অফিচাৰ হ'ব পলিটিচিয়ান হ'ব ইমানলৈকে ওলাইছে যে তেওঁ MLA হ'ব খোজে এই ভাৱটো যে মানে পঢ়ি থকাৰ সময়ত প্ৰত্যেকজনৰে কিবা এটা হোমে এইটো আহিছে সেইটো বহুত ডাঙৰ কথা সেইকাৰণে ধন্যবাদ জনাইছো আমাৰ আচাৰ্য কুলাম মানে বিদ্যালয়ৰ গোটেই আমাৰ ষ্টাফক আৰু বিশেষ কৰি আমাৰ দিদি আছে পূজ্য স্বামীজী আচাৰ্যজী আৰু আমাৰ দিদি চাদি সম্পূৰ্ণ তেওঁৰে গোটেই বস্তুটো চোৱা পৰিচালনা কৰা গতিকে আজি ইয়াত স্বসাক্ষাতেৰে যেটো দেখিলো পৰিৱেশ যেটো আগত তেওঁলোকে আমাক বুজাই আছিলে কৈ আছিলে যে তেওঁলোকৰ চিন্তাটো কি যে ইয়াৰ পৰাই এজন ভাৰতীয় নাগৰিক হিচাপে আমাৰ কুমাৰিকাটা বা ইয়াত পঢ়িব খোজা ল'ৰা ছোৱালী বিলাকক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন মানে আপোনাৰ পৰিৱেশৰ লগত পৰিচয় দিব তেওঁলোকে নিজকে সবতে এডজাস্ট কৰিব পাৰিব আৰু এতিয়া আমাৰ কিतना ক্ৰোৰ কাঠা দিদি 35 কোটি টকাৰ এতিয়া ৰেসিডেন্সিয়েল হ'ব দূৰ দূৰণিৰ পৰাও আহি পালে ইয়াত থাকিব পাৰিব আৰু সেই আৱাসিক বিদ্যালয়খনত যেতিয়া 24 আৱাৰ ছাত্ৰ ছাত্ৰী ইয়াত থাকিব আৰু বহুতো এক্সট্ৰা কাৰিকুলাম তাতে শিকাব পাৰিব তেখেতসকলে হ'ল বাকি চাকৰিবিলাকৰ নিচিনা নহয় নিজৰ জীৱনটো দান দিছে সেইকাৰণে ইয়াৰ পৰিৱেশটো আনৰ পৰিৱেশৰ লগত সুখীয়া আমাৰ দেশৰ কাৰণে সেইটো সময়ত মানে সৰ্বোচ্চ তেওঁ নিজক ত্যাগ কৰিছিলে আৰু তাৰ মানে ভাৰতক স্বাধীনতা কৰাৰ কাৰণে তেওঁ নিজে এইটো সময়ত কল্পনা কৰক তেওঁ আৰ্মি ফ'ৰ্চ এটাও হি তৈয়াৰ কৰিছিলে গোটেই জাপানৰ পৰা আৰম্ভ কৰি বিভিন্ন দেশক ভাৰতক সহযোগ কৰাৰ কাৰণে তেওঁ মানে সবতে কেম্পেইন কৰিছিল আৰু তেওঁ সহযোগ পাইছিল জাপানে তেওঁক সহায় কৰিছিলে অন্যবিলাকক সহায় কৰিছিলে কল্পনা কৰক নেতাজীৰ মানে সেইটো বয়সত যেটো চিন্তা যেটো নেতৃত্ব দিছে আৰু সেইটোৰ কাৰণে যেটো লাইনটো যেটো গতিত ভাৰতটো স্বাধীন কৰাৰ কাৰণে নেতাজীয়ে নেতৃত্ব দিছিলে তাৰ কাৰণে ভাৰত স্বাধীন হোৱাৰ ক্ষেত্ৰত এইটো বহুতখিনি সহযোগ দিছে মানে নেতাজীৰ এটা আনসিন ৰোল তাত আছে ভাৰত স্বাধীনতাৰ ক্ষেত্ৰত আমি গান্ধীজীৰ নাম লওঁ বাকি নেতাবিলাকৰ নাম লওঁ কিন্তু ইয়াৰ অন্তৰালত নেতাজীৰ ভূমিকাটো মানে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এই কাৰণে নেতাজীক আজি ভাৰতবৰ্ষত বাহিৰত থকা ভাৰতীয়সকলেও সদায় তেওঁৰ মানে তিথিত শ্ৰদ্ধাঞ্জলি জনায়